নমস্কাৰ বন্ধুসকল বহুত দিন আগতে এটা ভিডিঅ' দিছিলোঁ 25 ফেব্ৰুৱাৰী দিনাখন আমাৰ ঘৰৰ 3জন মেম্বাৰৰ বাৰ্থডে মানে মোৰ বাৰ্থডে মোৰ হাজবেণ্ডৰ আৰু মোৰ ডাঙৰ ল'ৰাটোৰ বাৰ্থডে তেতিয়া পৰীক্ষা চলি থকাৰ কাৰণে তেনেদৰে একো সেলিব্ৰেট কৰিব পৰা হোৱা নাছিল ঘৰতে সিম্পলকৈ কেক কাটি থৈ দিছিলোঁ আৰু সেয়ে আজি ভাবিলোঁ সৰুকৈ এটা পাৰ্টি দিওঁ আমাৰ ওচৰতে থকা গেষ্ট হাউচতে ওচৰৰ মানুহখিনি লৈ পেলাই আৰু এতিয়া আমি সেই পাৰ্টিটোলৈ যাবলৈ ওলাইছোঁ গোটেইখিনি ৰেডি হৈ আছোঁ এতিয়া যাওঁ সেই পাৰ্টিটোলৈ আৰু আপোনালোককো দেখাওঁ আজি ল'ৰাটো